নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে TS এভৰিথিং। আপোনালোকে সকলোকে আমাৰ চেনেলৰ তৰফৰ পৰা সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। আজি মই আপোনালোকৰ আগত কেইটামান পুৰণি মুদ্ৰা দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। এতিয়া স্ক্ৰীনত দেখিব পাইছে কেইটামান পুৰণি মুদ্ৰা। তো আপোনালোকক এই মুদ্ৰাকেইটা দেখাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো চাই থাকক। এইটো হৈছে 50 পইচাৰ মুদ্ৰা। এইটো মুদ্ৰা বনোৱা হৈছিলে আপোনাৰ 1995 চনত। এইটো হৈছে 100 পইচাৰ মুদ্ৰা। এইটো বনোৱা হৈছিল 1979ত। এইটো চাওকহি, এইটো হৈছে 10 পইচাৰ মুদ্ৰা। এইটো বনোৱা হৈছিল 1988 চনত। আৰু এইটো হৈছে 100 পইচাৰ মুদ্ৰা। এইটো বনোৱা হৈছিল 1994। আপোনালোকে দেখা পাব এইখন হৈছে এটকীয়া পইচা। এইখনো একেই 100 এটকীয়া পইচা। আৰু এটা কথা শেষত কওঁ, এইটো মোৰ জীৱনৰ প্ৰথমটো মাইক, যিটো মাইক মই নিজে বনাইছিলোঁ। জীৱনৰ প্ৰথমটো মাইক আপোনালোকে দেখিব পাইছে। তো আপোনালোকে কমেণ্টত জনাবচোন যে আপোনালোকৰ পুৰণি মুদ্ৰাবোৰ আপোনালোকে সংগ্ৰহ কৰি থৈছেনে। তো আজিলৈ এইটো ভিডিঅ' আছিল। যদি ভিডিঅ'টো চাই নিশ্চয় ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আনে ৱালা ভিডিঅ' सबसे पहले मिल गया।